নমস্কাৰ, গুড ইভিনিং। মই এতিয়া আছোঁ দোকানত আৰু দোকানখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে লাইটিঙেৰে। ৰাতিখন আহিছোঁ আজি দিৱালীত আৰু চাওক এইটো চাওক দেখিছেনে কি এইটো এতিয়া বজাব মোৰ লগৰজন। আৰু গাইজ দীপাৱলীৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীপাৱলীৰ পোহৰে সকলোৰে জীৱনত সুখ সমৃদ্ধি কঢ়িয়াই আনে আৰু দুখবোৰ আঁতৰাই নিয়ে তাৰে কামনা। আমাৰ দুৰ্ভাগ্যজনক কথা, কিয়নো আমাৰ জুবিন দা অসমৰ হিয়াৰ আমঠু আমাৰ মাজত নাই আৰু জুবিন দা অতি সোনকালে ন্যায় পাক তাৰে আমি সকলোৱে কামনা কৰিছোঁ। তো গাইজ তাৰ মাজতো দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। হেপী দীপাৱলী। আৰু দীপাৱলী চাওক এতিয়া গধূলি সময়ত আমি আহিছোঁ। এনেই সকলোকে হেপী দীপাৱলী। বজাবৰ লগৰজন আৰু মই লগত আছোঁ, কিয়নো মই এটা হেপী নাই, কিয়নো জুবিন দা অবিহনে আমি সকলোৱে আধৰুৱা আৰু তেওঁ আমাৰ মাজত সদায় হিয়াৰ মাজত থাকিব। এইটো পূৰা হিয়া হয়, তো তেওঁক আমি সদায় হিয়াত ৰাখিম। আমাৰ হাতবিধ হৈ পিনে থাকিব জুবিন দা। তো গাইজ আজিৰ কিছু গধূলিৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিছোঁ আৰু এটা ধুনীয়া মুহূৰ্ত। দীপাৱলী বুলি ক'লে আমি সকলোৱে জানো পোহৰৰ উৎসৱ, আৰু এই পোহৰৰ উৎসৱত সকলোৱে চেলিব্ৰেট কৰি দীপাৱলীৰ পৰা বছৰটোত এদিনে ইয়াৰ কাৰণে ৰৈ থাকে সকলোৱে অপেক্ষাত। দীপাৱলী বুলি চাওক মোৰ লগৰজন বজাই আছে আৰু মই দেখুৱাই আছোঁ। এয়া হৈছে দীপাৱলীৰ কিছু দৃশ্য গাইজ। সকলোকে আৰু কোনে ক'ৰ পৰা চাইছে কমেণ্টত জনাব নাপাহৰিব। আৰু দেখিছেনে কেনেকৈ বজাইছে, দেখিছেনে কেনেকৈ বজাইছে, কেনেকৈ বজাইছে দেখিছে গাইজ। এয়া হৈছে দীপাৱলীৰ কিছু দৃশ্য। দোকানখন দেখিছে লাইটেৰে একদম ধুনীয়া সজাই ৰাখিছে। কেনেকুৱা লাগিছে জনাব নাপাহৰিব। মই এন্ধাৰত আহিলোঁ আৰু অকণমান যাব লাগে পোহৰলৈ। লগৰবোৰে ধুনীয়াকৈ বজাই আছে দেখিছেনে, বম বজাই আছে, কলগছ বজাইছে। এটা ধুনীয়া চেল্ফি বম আছে সৰুকৈ, চাব লগা আৰু দেই দীপাৱলীৰ উপলক্ষে। দেখিছেনে চেল্ফিখন ধুনীয়াকৈ ফুল দিছে, ফুল দি পিনে বনাইছে চাওক। কোনোবাই চেল্ফি মাৰিলে মাৰিব পাৰে। মনটো ইমান হেপী নাই, তথাপিও চেলিব্ৰেট কৰি আছোঁ লগৰবোৰৰ লগত। লগৰ লগত কৰিলে অকণমান যি হয় সেইটোৱে আৰু। বনাইছে ধুনীয়াকৈ বনাইছে দেখিছেনে। সকলোকে হেপী দীপাৱলী আকৌ এবাৰ। এতিয়া সন্ধিয়াৰ পৰিৱেশ, ঘৰৰ পৰা ওলাই অহা অকণমান আগলৈ ওলাই আহিছোঁ। ঘৰটো চেলিব্ৰেট কৰি আছে।